প্ৰথম কথা মই আপোনাৰ RMP ফাৰ্মৰ 1209টা পোৱালি মই RMP ফাৰ্মৰ পৰা লৈছিলোঁ। আপোনাৰ 1209টা পোৱালিৰ ভিতৰত 59টা পোৱালি মৰিলে, কিবা বশতঃ বেমাৰৰ হ'ব, ব্ৰইলাৰ 59টা মৰিলে। RMP কোম্পানী লিমিটেড, এইটো আপোনাৰ তামিলনাডুৰ হয়, বহিৰাগত কোম্পানী। তো আপোনাৰ কোম্পানী লোৱাৰ পিছত 59টা পোৱালি যেতিয়া মই ডাঙৰ কৰি দিলোঁ, 1209টা পোৱালি যেতিয়া ডাঙৰ কৰি দিলোঁ, তেতিয়া আপোনাৰ কোম্পানী মানুহক উঠাই লৈ আহিলে পোৱালিকেইটা উঠাই অনাৰ পিছত তেওঁলোকে 59টা পোৱালি তেওঁলোকে কম বুলি মোক নকৈ পেলাই অফিচলৈ মাতি পঠিয়ালে। যেতিয়া মই অফিচলৈ আহি মোৰ হিচাপ নিবলৈ আহিলোঁ, কিমান পইচা পাম বা কিমান নেপাম 40 দিনৰ মোৰ হাৰ্ডৱৰ্ক কষ্ট কৰি, তেতিয়া তেওঁ অফিচৰ মেনেজাৰ সুন্দৰ কলিতা তথা আমাৰ লাইনৰ ছুপাৰভাইজাৰ বিশাল দাসে মোক আপোনাৰ মই প্ৰাপ্য নাপাম বুলি জনাই পেলাই মই 59টা পোৱালি 2 কেজি এভাৰেজ ৰেট ধৰি ব্ৰইলাৰ মুৰ্গী মোক উল্টাই পইচা দিবলৈ মোক মেণ্টেলি হাৰাছমেণ্ট কৰি আপোনাৰ 2 ডিচেম্বৰ তাৰিখে ঢেকিয়াল থানাত তেওঁলোকে এটা এজেহাৰ দাখিল কৰে মোৰ বিৰুদ্ধে। চ' মোৰ তাৰপৰা মেনেজাৰে যিখন হাৰাছমেণ্ট কৰি মোক যিখন আপোনাৰ মেণ্টেলি হাৰাছমেণ্ট প্ৰায় আপোনাৰ কৰিয়ে থাকে 2-4 দিনৰ পইচা তেওঁলোকে পইচা মোক বিচাৰিয়ে থাকে, আৰু তেওঁলোকে মোক দাবী ধমকি দিছে যে পইচা নিদিলে তো অনাগত দিনত তুমি কোনো কোম্পানীৰ পৰা পোৱালি নাপাবা, তথা আৰু তোমাৰ নামত কেছ এণ্ট্ৰি হ'ব, তুমি কোৰ্টলৈ গৈ কেছ খেলিব লাগিব, তেনেকৈ কৈ মোক বহুত মানসিক অশান্তি দি আছে। তুমি পোৱালি মৰিলে জনোৱা নাই? পোৱালি মৰিলে আপোনাৰ মই ডেইলি জনাওঁ, আৰু যোনজন প্ৰথমত লাইন ছুপাৰভাইজাৰ গৈছিলে পোৱালি চাবলৈ, তেওঁ প্ৰায় নাযায়, সপ্তাহত এদিন যাব, পোৱালি গোটেই পোক লাগি যায়। যিমানকেইটা পোৱালি মই তেওঁক কওঁ সিমানকেইটা পোৱালি তেওঁ নেলেখে, কমকৈ লেখি পিছত মিলাই দিম বুলি থৈ ডাঙৰ কৰিলা। ডাঙৰ কৰা পইচাখিনি তোমাক কি কৈছে, দিম বুলি কৈছে? ডাঙৰ কৰা পোৱালি পইচা তেওঁলোকে মোক জনোৱা মতে মই তেওঁলোকৰ পৰা পইচা নাপাওঁ হেনো, ওলোটাই মই তেওঁলোকক তেওঁলোকে যায় আপোনাৰ পোৱালি মৰে ৰাখি থ'বলৈ কয়, মই ৰাখি থৈ দিওঁ, তেওঁলোকে কেতিয়াবা নাযায়, কেতিয়াবা কৈ দিয়ে পেলাই দিবা, কেতিয়াবা কৈ দিয়ে ৰাখি থোৱা, তেনেকৈ থৈ পোৱালি গেলি যায়। লাষ্টত দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হয়। মোৰ ওচৰৰ পৰিৱেশৰ ওচৰ চুবুৰীয়া মানুহৰ পৰা মই নানা ধৰণৰ গালি ককণ্ঠনা শুনিবলগীয়া হয়। গ'লে তেওঁলোকে নিজৰ দায়িত্বটো কোম্পানীৰ দায়িত্বত থাকে, মৰা যিটো পোৱালি সেইটো কোম্পানীৰ দায়িত্বত থাকে, কোম্পানীৰ দায়িত্বত থাকে। মোৰ ওপৰত 2 ডিচেম্বৰ তাৰিখে কিশোৰ দাসে ঢেকিয়াল থানাত এটা এণ্ট্ৰি দিছে। সেইটোকে ঢেকিয়ালৰ ইনচাৰ্জে মোক ফোন কৰিলে, তেওঁ মোক সেইদিনা মাতি পঠিয়ালে। মই সেইদিনাখন যাব নোৱাৰি, ছেকেণ্ড দিনাখন গ'লোঁ, সেইদিনাখন তেওঁক লগ নাপালে, তেওঁ SP অফিচত কিবা মিটিং আছে বুলি ক'লে। ত' আজি মোক আকৌ প্ৰথম আপোনাৰ লাইনৰ ছুপাৰভাইজাৰে মোক ফোন কৰিছে যে তুমি পইচা কিয় দিয়া নাই। তাৰপৰা মই বোলো পইচা মই কেনেকৈ দিম, মই মোৰ প্ৰাপ্যটোৱে পোৱা নাই, মই ইমান দিন হাৰ্ডৱৰ্ক কৰি ইমান কষ্ট কৰি 40 দিন আপোনাৰ ফলীয়া পইচা বা বহুতখিনি তাত। তোমালোকক কিমানকৈ দিয়ে তোমাৰ যেনেকৈ ডাঙৰ কৰি দিলে? পাৰ কেজি আপোনাৰ 8 টকা 7 টকা চামথিং কিবা এটা দিয়ে, কিন্তু তেওঁলোক ডাঙৰ কৰি দিলে। কিমানমান টকা তুমি পাবা? মোৰ আপোনাৰ 18 কুইণ্টেল কিমান হ'ল, 18 কুইণ্টেলত যদি আপুনি গড়ে 7 টকাকৈ ধৰি দিয়ে, অলমষ্ট 12,000মান টকা পাব লাগে। 12,000মান টকা উল্টা পাব লাগে, আৰু তেওঁলোকে কৈছে কি মই উল্টাই তেওঁলোকক দিব লাগিব। তোমাৰ নামটো? মোৰ নাম শ্ৰী পৰিস্মিত কোঁৱৰ। একচুৱেলি আমাৰ যিজন ছুপাৰভাইজাৰ যায়, তেওঁ মৰ্টেলিটি লিখা নাই, 22 পিচ লিখা নাই বুলি কৈছিলে। এতিয়া ফোন কৰিছিলোঁ, তাৰপিছত তেওঁ কৈ আছে কি মৰ্টেলিটি বেছি হৈছিলে, তেওঁ লিখা নাই বুলি কৈছে। তেওঁতো এতিয়া আমাৰ কোম্পানীত নাই বাৰু, তেওঁ ৰিজাইন দিছে, গতিকে কিবা এটা মিষ্টেক হৈছে তেনেকুৱা। আপোনালোকে হাৰাছমেণ্ট কষ্টিং হৈছে, তেওঁ পইচা নাপায় জেনেৰেলি। 110 110 টকা 0.86 হৈছে, 110 টকালৈকে পইচা পায় আমাৰ তাতে, সেইটো হিচাপত পইচা নাপায়, মাইনাছ দিছে। ৰিজাইন দিয়াৰ পিছতে কৈছে, ল'ৰাজনে ৰিজাইন দি গুচি গৈছে, তাৰে পিছত কৈছে তেওঁ এসপ্তাহৰ মূৰত যায় বুলি। এতিয়া অন কেমেৰাও কৈছিলে তেখেতে যাওঁ বুলি। কোনে? আপুনি ফোন কৰিছে? তেওঁতো তেনেকৈ কোৱা নাই, তেওঁ কৈছে মই 22 পিচ লিখা নাছিলোঁ, সেইটো কৈছে। কেছ মানে এজাহাৰ দিয়া গৈছিল। মেণ্টেলি হেৰাছমেণ্ট কৰিছে, গালি পাৰি আছে বোলে আপোনালোকে? তেনেকুৱা কৰা নাই, গালিটো তেনেকুৱা। তেওঁক 5,000 এটা দিম বুলি কৈছিলে, 5,000তো এইটো পিচটো পাবা নহয়, শ্বৰ্টেজ ওলাইছে। এতিয়া উল্টা তেখেতে পাব আজি, এতিয়াতো আপোনাৰ কষ্টিং হৈছে, তেখেতে পইচা নাপায়। তথাপি মই চাওঁ, গুৱাহাটী অফিচত পাতি চাম, পাতি চোৱাৰ পিছত জনাব পাৰিম। কি অফিচ এইটো? RMP ফাৰ্মছ, ক'ৰ হয় এইটো? তামিলনাডু। কি ব্ৰইলাৰ? কি কৈছে? ব্ৰইলাৰ ফাৰ্ম? ব্ৰইলাৰ হয়। কি হৈছিল? মানে এইটো RMP নামৰ এটা ব্ৰইলাৰ কোম্পানী হয়।
এই কোম্পানীটোৱে আমাৰ গোলাঘাট জিলাতো আছে। গোলাঘাট জিলাৰ বিভিন্ন গাঁৱে ভূঞে বিভিন্ন ঠাইত ব্ৰইলাৰ পুহিবলৈ আমাৰ নিবনুৱা যুৱকসকলক দিয়ে। কিন্তু তেওঁলোকে কি কৰিলে, আজি হাবিচোৱা চিনাতলি গাঁৱৰ পৰিস্মিত কোঁৱৰ নামৰ এজন নিবনুৱাৰ ঘৰত তেওঁলোকে ব্ৰইলাৰ পুহিবলৈ দিছিল। আৰু তেওঁলোকে ব্ৰইলাৰ পোহাৰ বিনিময়ত 1209টা ব্ৰইলাৰ দিছিল। 1209টাৰ ভিতৰত 49টা ব্ৰইলাৰ মৰিলে। আৰু বাকীখিনি ব্ৰইলাৰ জমা দিলে, ওজন কৰিলত 18 কুইণ্টেল ব্ৰইলাৰ হ'ল। 18 কুইণ্টেল ব্ৰইলাৰ হোৱাৰ পিছত তেওঁলোকে লৈ আহিলে। লৈ অহাৰ পিছত যেতিয়া পৰিস্মিত কোঁৱৰে ইয়াত আহি পেলাই কোম্পানীটোত পইচা বিচাৰিছে, তেতিয়া তেওঁলোকে কৈছে যে তোমাৰ তাত 49টা ব্ৰইলাৰ মৰিলে, গতিকে তুমি আমাক 49টা ব্ৰইলাৰ 2 কেজিকৈ হ'ব, গতিকে 80 টকাকৈ প্ৰায় 8-9 হাজাৰ টকা আমাক দিব লাগিব, তুমি পইচা নোপোৱা। তেনেকৈ ভাবুকি দিলে। তেতিয়া তেওঁ কৈছে যে আমি পইচা মোক লাগিব বুলি কোৱাৰ কাৰণে তেওঁ ওলটাই ঢেকীয়াল আৰক্ষী চকীত গোচৰ দি দিলে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, ঢেকীয়াল আৰক্ষী চকী পৰিস্মিত কোঁৱৰৰ কোনো ঘৰৰ আৰক্ষী চকী নহয়, আৰু গোলাঘাট আৰক্ষী চকীত তেওঁলোকে দিয়া নাই, খমটাৰ আৰক্ষী চকীত দিয়া নাই। তেওঁলোকে ঢেকীয়াল আৰক্ষী চকীত গোচৰ দিয়াটো এটা ৰহস্যপূৰ্ণ কথা। আৰু তেওঁলোকে ব্ৰইলাৰ 18 কুইণ্টেল ব্ৰইলাৰ পুহি জমা দিয়াৰ পাছত তেওঁলোকে এটকাও পইচা দিয়া নাই বুলি কৈছে, বঞ্চিত কৈছে নিবনুৱাসকল। এইটো এটা অনা অসমীয়া কোম্পানী, এটা বহিৰাগত অনা অসমীয়া কোম্পানী অসমীয়া খিলঞ্জীয়া ল'ৰাক লুটিপুটি খোৱা এটা কৌশল কৰিছে। তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ নাই, তেওঁলোকৰ গুদামৰ কোনো লাইচেঞ্চ নাই। এইবিলাক কেনেকৈ চলাই আছে, মই জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক আহ্বান জনাইছোঁ, যিবিলাক ব্ৰইলাৰ কোম্পানী আছে, ব্ৰইলাৰ কোম্পানী অনুসন্ধান কৰক, তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ আছে নাই, বিভাগে অনুসন্ধান কৰক, তেওঁলোকৰ লগত লাইচেঞ্চ আছে নাই, অনুজ্ঞাপত্ৰ আছে নাই, তেওঁলোকে কেনেকৈ পুহিব লৈছে, মই এইটো কাৰণে অনুসন্ধান কৰিবলৈ মই চৰকাৰক দাবী জনাইছোঁ, জিলা প্ৰশাসনক দাবী জনাইছোঁ। লগতে আমাৰ যিসকল নিবনুৱাই ব্ৰইলাৰ পুহি নিজৰ পৰিয়াল পোহপাল দিছে, পোহপাল দিয়া এই নিবনুৱাসকলে এই কোম্পানীবিলাক মাধৰ মাৰ উঠাইছে। যিহেতু তেওঁলোকে ব্ৰইলাৰ পোহাৰ পিছতো তেওঁলোকে উপযুক্ত হাজিৰাটোও নাপায়। তাৰমানে তেওঁলোকে ব্ৰইলাৰ পুহি ডাঙৰ কৰি দিয়াৰ পিছত তেওঁলোকে উপযুক্ত হাজিৰাটো নাপায়। মই হয়তো বেঙেনা খোৱা এই হিৰ' ডিলাৰ সন্মুখত থকা RMP নামৰ এই কোম্পানীটোৱে অসমীয়া খিলঞ্জীয়া অসমীয়াক লুণ্ঠনৰ এক প্ৰক্ৰিয়া চলাইছে। অতি সোনকালে জিলা প্ৰশাসনে এই RMP নামৰ ব্ৰইলাৰ কোম্পানীটো তলা লগাব লাগে, আৰু তেওঁলোকৰ বেঙেনা খোৱাত থকা গুদামটো তলা লগাব লাগে। তাত যিটো তাৰ লাইচেঞ্চ নাই, গতিকে অসমীয়া খিলঞ্জীয়া অসমীয়া ল'ৰাক লুটি পুটি খাই মূৰত ৰাম টাঙন মাৰি ব্ৰইলাৰ পোহাৰ পিছত তেওঁলোকে এটকাও পইচা নিদি পেলাই ওলোটাই গোচৰ দিয়া, থানাত গোচৰ দিয়া, বিভিন্ন ভয় ভাবুকি দিয়া, আৰু তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰি থকা এই কোম্পানীটোক মই ভাবোঁ তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে। এই কোম্পানীটোৰ ওপৰত উচিত তদন্ত হৈ তেওঁলোকৰ ওপৰত তলা লগাব লাগে।